তো হেল্ল' গাইজ, নতুনকৈ আকৌ প্ৰাইভেট জব মুকলি হৈছে। তো গোটেই অল আছামতে এই জবকেইটা হেৰি কৰিব পাৰিব আপোনালোকে। তো যোনে যোনে মানে আমাৰ চেনেলটোত মানে ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছে, চবেইতো ফাৰ্ষ্ট টাইমৰ কাৰণে আহিব চাগে, নতুন চেনেল ন। তো যোনে যোনে চাইছে প্লিজ মানে এটা লাইক কৰি দিব আৰু এটা চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, কিন্তু ছাবস্ক্ৰাইবাৰ এটাও নাই এতিয়ালৈকে। তো ফাৰ্ষ্টৰ কথা, তো ডাইৰেক্ট জইনিং হ'ব এই কোম্পানী এটাত। তো ফাৰ্ষ্ট মিৰিণ্ডা পেপচি কোম্পানীত জইনিং হ'ব, মানে আৰ্জেণ্ট নিড বুলি ক'ব পাৰি মানে। তো ছুপাৰভাইজাৰ লাগে, বাৰকোড স্কেনিং লাগে, পেকেজিং, ইলেক্ট্ৰিচিয়ান, মেচিন অপাৰেটৰ লাগে। তো চেলেৰি আপোনাক দিব 15,500 পৰা 26,500লৈকে দিব। তো এজ লিমিট হৈছে 18 to 55। লোকেশ্যনটো হৈছে নাৰেংগী, গুৱাহাটী, চান্দমাৰী। লাষ্ট ডেট আপোনালোকৰ 18 তাৰিখ 4 মাহ 2025। 18 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, যোনে যোনে মানে যায় মানে তালৈ। তো কণ্টেক্ট নম্বৰটো দিছে আপোনালোকক 9707423352। আৰু নেক্সট যোনটো কোম্পানী আছে সেইটো হৈছে বিছলেৰী কোম্পানী। তো ইয়াতো আৰ্জেণ্ট নিড বুলিয়ে ক'ব পাৰি। তো ছুপাৰভাইজাৰ লাগে, বাৰকোড স্কেনিং লাগে, আৰু পেকেজিং আৰু মেচিন অপাৰেটৰ লাগে, ইলেক্ট্ৰিচিয়ান লাগে। তো চেলেৰি আপোনালোকক দিব 17,500 পৰা 28,500। এজ লিমিট আপোনালোকৰ হ'ব লাগিব 18 to 55। লোকেশ্যনটো দিছে আপোনাৰ আমিনগাঁও, গুৱাহাটী। তো লাষ্ট ডেট হৈছে 21 তাৰিখ 4 মাহ 2025, মানে 21 এপ্ৰিললৈকে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকৰ কণ্টেক্ট নম্বৰটো দিয়া আছে 7099206658। তো নেছলে কোম্পানীত আপোনালোকৰ হেৰি ওলাইছে, জব ওলাইছে, ভেকাঞ্চি মানে। তো আৰ্জেণ্ট নিড বুলি ক'ব পাৰি। তো ছুপাৰভাইজাৰ হয়, বাৰকোড স্কেনিং লাগে, পেকেজিং লাগে, ইলেক্ট্ৰিচিয়ান, মেচিন অপাৰেটৰ। চেলেৰি আপোনালোকক দিব 16,500 পৰা 26,800 টকা। তো এজ লিমিট আপোনালোকৰ হ'ব লাগিব 18 to 55। লোকেশ্যন হ'ব লাগিব আপোনালোকৰ গুৱাহাটী, নাৰেংগী, চান্দমাৰী। তো লাষ্ট ডেট আপোনালোকৰ 15 তাৰিখ 4 মাহ 2025, আৰু কণ্টেক্ট নম্বৰটো 9707339093। তো গাইজ, আৰু এটা চৰকাৰী চাকৰি ওলাইছে DC অফিচৰ চাকৰি। তো আপোনালোকে এপ্লাই কৰিব পাৰিব যদি মানে কৰিবলৈ বিচাৰে। তো ইয়াৰ কাৰণে আপোনালোকে দৰং ডেপুটি কমিশ্যনাৰ অফিচত কাম কৰিব লাগিব। আপোনালোকৰ কাৰণে এটাই পোষ্ট ওলাইছে DC অফিচত। তো DC অফিচ দৰঙত ওলাইছে। তো জব টাইপ গভৰ্ণমেণ্ট জব হয়। তো আপোনালোকৰ এপ্লাই মোড অনলাইন কৰিব লাগিব, আৰু নম্বৰ অফ পোষ্ট এটা। চেলেৰি দিব আপোনালোকক 22,000 পৰা 97,000। গ্ৰেড পে 11,500 পাৰ মান্থকৈ দিব। তো এজ লিমিট একো মেনশ্যন কৰা নাই মানে, তথাপি আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় তেনেহ'লে 15 বছৰ মানে চাৰ্ভড হ'ব লাগিব কণ্টিনিউৱাছলি। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এষ্টাব্লিছমেণ্ট ইন আছাম এণ্ড মাষ্ট ফুলফিল দি এলিজিবিলিটি কণ্ডিশ্যন এণ্ড হেভ এক্সপিৰিয়েঞ্চ এজ পাৰ দি আছাম মিনিষ্ট্ৰিয়েল ডিষ্ট্ৰিক্ট এষ্টাব্লিছমেণ্ট ছাৰ্ভিচ। তো আপোনালোকৰ যদি কোনোবা এইটো ইণ্টাৰেষ্টেড ন, তেনেহ'লে কৰিব পাৰে। তো প্ৰিফাৰ্ড উইল বি গিভেন টু দি কেণ্ডিডেটছ হেভিং এক্সপিৰিয়েঞ্চ এণ্ড ৱৰ্কিং নলেজ ইন দি ডিফাৰেণ্ট ব্ৰাঞ্চেছ অফ দি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ্ছ অফিচ। তো বেলেগ বেলেগ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত আপোনাৰ হেৰি থাকিব লাগিব, মানে কাম কৰা এক্সপিৰিয়েঞ্চটো থাকিব লাগিব, তেতিয়াহে হ'ব। তো আপোনালোকক মই PDF-ৰ লিংকটো দি দিম, আৰু অফিচিয়েল ৱেবছাইটটো দি দিম, আপোনালোকে এপ্লাই কৰি চাব পাৰে। তো যদি ভাল লাগিছে ন ভিডিঅ'টো, লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়ালৈ বাই, কালি আকৌ লগ পাম নতুন জবৰ সৈতে। তো বাই।